আৰু আমাৰ মামা এয়াৰপৰ্টতে কাম কৰে আপোনালোক লাহে লাহে কম আয়ে বুলে বলিয়া বায়ে বুলে পগলা তোমাৰে মনৰ কথা কলে জানো বুজিবা তোমাক লৈ সপোনৰ Good morning from Delhi station. It is some energyless মানুহ ৰাতিপুৱা 5:20 বাজি আছে আৰু মই 3 দিন মান ধৰি ৰেগুলাৰ ব্লগ দি আছো তো কমছে কি কৰি আছা মজাই দি আছা আই মিটিং আইসক্রিম ইন কিনা 5:30 বাজে কপি উঠা মোৰে বুকুত আসি তুসি পিয়েঙ্গে লাসি যিখন আমাৰ ট্ৰেইন আছিলে ৰাতিপুৱা যাবৰ কাৰণে সেইখন এতিয়া 3 ঘণ্টা 20 মিনিট লেট হৈ গৈছে মই হাঁহিকে আছোঁ দেখাই আছোঁ এইফালে পূজাৰ অৱস্থা চাওক ইছ ৰাম ট্ৰেইনই লেট হৈ আহিছে নেকি ঐ তোমাৰে হাঁহিতে ফুলিছে মিঠাকৈ গেৰুৱা ফুৰিছে চেৰেংকৈ মোৰে নুহিয়াত ঐ তোমাৰে হাঁহিতে ফুল Okay, so finally আমাৰ ট্ৰেইন আহি পাই গৈছে আমি এটা যাব পাৰিম ও মাই গড ৰাতিপুৱাৰ পৰা ৰৈ চৌকে এটা আমি গৈ আছোঁ একদম পুৰা ৰাতিপুৱাৰ পিছত একদম মানে ভাবাই নাছিলোঁ যে ট্ৰেইন আজি পাম মানে যি অৱস্থা হৈছিল না ৰখি ট্ৰেইন হৈ ইয়াতে ৰখি আছে আৰু আজিকালি প্লেটফৰ্মো এয়াৰপৰ্টৰ নিচিনা মানে বাপৰে বাপ পাইছোঁ ইয়াতে দুটা চিট আৰু ইয়াতে উইণ্ড' চিট মানে চবফালে উইণ্ড' আছে আজি টেনশ্যন খালি মাক আমি অলপ পিছত ইয়াতে ট্ৰেন্সফাৰ কৰি দিম মা প্লিজ আপুনি যাওক মই আৰু বাবু গৈ আছোঁ ক'ত গৈ আছোঁ ইফালে চোৱা আমাৰ গুণগুণক চাবৰ কাৰণে আলহী আহিছে কাক আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছে এতিয়া চবতকৈ ফাৰ্ষ্টতে জয় মাতা দি আৰু জয় অসম য়েছ আৰু অসমৰ সন্মান হাতত লৈ ঘূৰি আছে মায়ে তামোল পাণ আজি তোমাক দেখা নাই কালি সময় কোনে পায় নাজানো মই নাজানে তাই পানী দৰে সময় চাই আজি তোমাক দেখা নাই কালি সময় friends, it's me, your friend Nendu Sripun and welcome back to Ahomar Ripon. এটা সঁচা কথা ক'ব গ'লে আজি ফাৰ্ষ্ট টাইম এইটো ৰুটত আমি শতাব্দীত গৈ আছোঁ বিকজ এইবাৰ ভাবিছোঁ যে জাৰ্ণিত আপোনালোকক বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ দিম একদম পুৰা মজাৰ এক্সপিৰিয়েঞ্চ যিটো চাই পেলাই আপোনালোকেও ক'ব কি মজা লাগছে এইটো যিটো ৰুট হয় এইটো আমি আগতে কেতিয়াও অহা নাই মানে এইবাৰ ফাৰ্ষ্ট টাইম এইটো ৰুটেদি আমি জাৰ্ণি এনজয় কৰি আছোঁ মানে বেলেগ টাইপৰ হয় কিবা অল্ড দিল্লীৰ ফিলিং আহি আছে ষ্টেচনটোৰ নাম হ'ল চব্জি মণ্ডি বাই বাই মুনু উঠিব না মাতা আকৌ মুনুক 9:40 অহাৰ কথা আছিলে কিন্তু আমি আহি পাইছোঁ 1:20 মানে আজি কিমান লেট আছিল ভাবক জাষ্ট আমি আম্বালা আহি পাই গৈছোঁ আৰু ইয়াতে আছে আমাৰ ৰাকেশ মামা একদম পুৰা আম্বালাৰ ফিল্ড দি আছে আমাক পুৰা একদম বাইকত দৰকাৰ গাড়ীত গৈছে আমি গৈছোঁ বাইকত বিকজ আচল মজাটো বাইকত ৰাস্তাত এনজয় কৰে আৰু আমিও এনজয় কৰি পেলাই গৈ আছোঁ এতিয়া জোনাকে আৰু আমাৰ মামা এয়াৰপৰ্টতে কাম কৰে আপোনালোক লাহে লাহে কম মামাৰ কথা বাকী ইয়াতে আহি পেলাই জাগাবিলাক চাইছে মানে কি ধুনীয়া আপোনালোক দেখাই থাকিম আপোনালোকৰ লগত আছে না পুৰা মজা লৈ থাকিব আমাৰ নানী আছে চাওক নানী গুড মৰ্নিং নাই गुड आफ्टरनून नानी मामा मामा एक बार गॉगल्स पहने अच्छे से दिखा रहा हूँ गॉगल्स पहने ना एक बार हाँ ইয়াতে আছে মামা আৰু ইয়াতে আছে মামী আৰু মামী বহুত ধুনীয়া হয় আয়ে বুলে বলিয়া বায়ে বুলে পগলা তোমাৰে মনৰ কথা আমাৰ ইয়াতে ওয়েলকাম হৈ আছে একদম পুৰা বঢ়িয়াকে স্পেশালি বাবুৰ ওয়েলকাম হৈ আছে দীঘলীয়া ৰচনা লিখিছোঁ দীঘলীয়া ৰচনা 2 দিন ধৰি পুৰা ট্ৰেইনত জাৰ্ণি কৰি আছিলোঁ একদম ফ্ৰেছ হ'ব পৰা নাছিলোঁ আজি অলপ ফ্ৰেছ হৈ পেলাই গাটো ভাল লাগিছে মামাৰ ঘৰত এইবিলাক পুৰা গাটো পাথৰ লাগি আছে আৰু এতিয়া আমাৰ বাবু ইয়াতে আছে বাবু আমি মোক ইমান ডাঙৰ এটা বাটিত খাব দিছে একেলগে কি 3 দিন মানত দিছে নেকি এনেকুৱা লাগি আছে বাপৰে বাপ অ'কে চ' এতিয়া সন্ধিয়া আমি মামাৰ লগত ওলাইছোঁ একদম পুৰা বাইকত তামাম ৰাইড কৰিবৰ কাৰণে আৰু একদম পুৰা গাঁৱৰ মাজেদি বঢ়িয়াকৈ গৈ আছোঁ আৰু লগতে এটা কথা কৈছোঁ যে ইয়াতে একদম পুৰা মানে একদম বেছি গাঁৱৰ ফিলিংটো পাব আৰু এই চাওক না ৰাস্তাৰ একদম পুৰা মাজে মাজে আমি গৈ আছোঁ না ডাঙৰ বিল্ডিং আছে কিন্তু চাওক না কি মজা লাগি আছে চাবৰ কাৰণে আৰু চবফালে এনেকুৱা সৰু গলি দি ওলাব পাৰি চবতকৈ পুৰণা গুৰুদ্বাৰা সেই যে আগত
আমি গৈ আছোঁ চ' আমি আহি পাইছোঁ ইয়াতে চবতকৈ পুৰণা গুৰুদ্বাৰাত ইয়াতে ৰাইট নাও মই একদম পুৰা কেম্পত আছোঁ আৰু ইয়াতে মামা ভিতৰত গৈছে এইটো চাওক পুৰা এয়াৰফৰ্চৰ অৰিজিনেল প্লেন হয় মামা ভিতৰত গৈছে বিকজ ইয়াতে এলাউড নাই এইটো মামা আহি গ'ল এতিয়া আমি ওলাম ইয়াৰ পৰা ভিতৰত যোৱা আমাৰ এলাউড নাই চিভিলিয়ানছ আৰ নট এলাউড তো আছোঁ আমি এটা ক্ৰকাৰী মাৰ্কেটত চাইনা মাৰ্কেট বলতো না চাইনা মাৰ্কেট চাইনা নগৰ তো এতিয়া আমি আছোঁ চাইনা নগৰত ইয়াতে মানে ক্ৰকাৰী সেনা নগৰ তো এতিয়া আমি আছোঁ সেনা নগৰত আৰু ইয়াতে আপোনাৰ ক্ৰকাৰী ছেট হয় যেনেকৈ ডিনাৰ ছেট সেইবিলাক পায় মানে বন চাইনৰ বস্তু এইবিলাক পায় এইবিলাক একদম পুৰা কমতকৈ কম দামতো পায় আৰু বেছিতকৈ বেছি দামতো পায় তো পাঞ্জাৱত যেতিয়া আহিছোঁ তো এইটো হ'ল মেইন বস্তু ইয়ে আছলি চিজ জানা মামা এইটো ষ্টেৰিং আছে আৰু ইয়াতে কুঁহিয়াৰ তো মানে যেতিয়া মন যায় তেতিয়া গাড়ীটো চলাই চলাই বেলেগ জেগাত যাব পাৰে আমাৰ ফালে নহয় মানে আমাৰ ফালেতো এটা জেগাত ঠেলি লৈ ইয়াতে চলাই পেলাই যায় ষ্টাইল মেক কাম ভি কথা মানুহে যে কয় কুঁহিয়াৰ কামুৰি দাঁতেৰে চিঙা বুলি এইটো ইজি হয় আচল কুঁহিয়াৰ এইটো হয় পাতলা আৰু আমাৰ ফালে যিটো হয় কালা কালা মোটা এইটো নোৱাৰি মুখেদি কৰিব এতিয়া আমি আছোঁ জগ্গী চিটি চেণ্টাৰ এইটো আমাৰ হ'ল দিল্লী চণ্ডীগড় হাইৱে এই আগৰ ফালে আৰু এইটো হ'ল জগ্গী চিটি চেণ্টাৰ জগ্গী কা असली नाम क्या होगा जसपिंदर ऐसा कुछ होगा तो जग्गी भाई ये तो है एकदम पूरा इफल सब इसमें ये होटल है क्लार्क्स इन कुछ नहीं लिखाना है ऐसे पैक कर दीजिए होने से देंगे क्या नहीं तो नहीं देंगे लेकिन ये सच में काफ़ी भारी हो गया हम लोग क्या जब इधर से गुजरते हैं हाँ हमको लगता है महीना 2 बार से ज़्यादा आप इधर से जाते हैं राइट नाउ में मोहन बेकरी पूरा केक और क्या लिया है चीज़ रोल पनीर रोल तो राइट नाउ में मोहन बेकरी पूरा केक और पनीर रोल লৈছোঁ আৰু পনীৰ ৰোলটো ইমান ভাৰী বাপৰে বাপ গুৱাহাটীতে এটাতে 200 টকা ল'ব ইমান ভাৰী কোন আছে ইট ইজ বাৰ্ডি গুড মৰ্নিং বাৰ্ডি চ' পূজা অহাৰ ফূৰ্তিত মামাই এটা কেক আনিছে আৰু পূজা অকলে অকলে কাটি আছে কাটো কাম নাই তোমাৰ আমাক এনেকৈ কামোৰ দিছে ৰাতি কামোৰ দি আছে আমাক মানে কেক কাটিম বুলি কৈ আহি पूरा बीमारी लग रहा हो थोड़ा काटने से अच्छा से काटो बीमारी लग रहा है माने ट्रेन मान लेट करने तो बीमारी लगी हुई है जो हंसा होता है ইছ ৰাম এটা কেক কাটা হৈ আছে কেক কাটি পেলাই আমি খাম তাৰপিছত অলপ পিছত বিয়াখনি বগী বগী ছোৱালীৰ ये क्या कर रही है मम्मी देखिए कुछ ज़्यादा हो रहा है मतलब पति को खिलाने के पहले खुद टेस्ट करके देखना चाहिए কম চে কম 20 বছৰমান পিছত পূজাই পাঞ্জাৱত আহিছে আকৌ মানে নিজৰ ঘৰততো কেনেকুৱা লাগি আছে তো 20 নহয় 12 বছৰ পিছত আহিছে চ' আজি বহুত ভাল লাগি আছে বিকজ পূজাই 12 বছৰ পিছত নিজৰ ঘৰ মানে পাঞ্জাৱত আহিছে কেনেকুৱা লাগি আছে বহুত ভাল লাগি আছে একচুয়ালি বহুত ভাল লাগি আছে ইমান দিন পিছত পাহৰিয়ে গৈছিলো কিন্তু এটা বস্তু মোৰ ইয়াতে বিৰাট বস্তু ভাল লাগিছে কি কৈছোন চবতে খানাটো বিৰাট মজাৰ পায় কিন্তু লেকিন বাডি আৰু ব্লেকি ৰব চাই মানে ধক ধক হৈ গয়া মেৰা ও লোক আমাৰ ঘৰ ফাৰ্ষ্ট টাইম দেখা পাই আছে কেনেকুৱা লাগি আছে কান্দি আছে বিকজ বাৰ্ডিয়ে ভুকি দিছিল ন সেইকাৰণে তাই ভয় খাই গ'ল মানে অলপমান উতলা যৌবন মেঘে মেঘে যেন চ' এতিয়া মই এডিটিং কৰি আছিলোঁ এইফালে আৰু হঠাৎ দেখাইছোঁ মোৰ হাতত টেষ্ট বিকজ নাকৰ পৰা টেষ্ট কৰি আছিলে কিহৰ কাৰণে ক'ব নোৱাৰোঁ মে বি টেম্পাৰেচাৰ আগতে ঠাণ্ডাৰ পৰা আহি পেলাই গৰমত আহিছোঁ ন ইয়াতে আম্বালাত অলপমান বেছি গৰম হয় তো সেইকাৰণে চাগে সেইকাৰণে